ফ্ৰেণ্ডছ, আপোনালোক সকলোলৈকে আমাৰ এই সপোন নামৰ চেনেলটো অন্য এটা ব্লগলৈ আমি স্বাগতম জনাইছোঁ। মই প্ৰিয়ংকা আৰু মই বৰ্ণালী। তো আপোনালোকে জানে এতিয়া কৰোণা ছিজন চলি আছে, ভেকচিন জেগাই জেগাই দিছে। তো আজি মই ভেকচিন ল'বলৈ যাম, তো ওলাই আহিছোঁ আৰু ভেকচিন ল'বলৈ। ইমানে ভয়ে পাৰ্টনাৰ লগত লৈ যাবলগীয়া হৈছে, খুবেই ভয় লাগিছে, বুজাব নোৱাৰোঁ, ভয় লাগিছে, এজ হোৱা নাই। তো মইতো ল'বই লাগিব আৰু উপায় নাই। এতিয়া মই গৈ আছোঁ আৰু আপোনালোককো দেখাই যাম। তুমি জেঠাই পাছত আহি আছে পাপা আৰু খুৰা এজন, পাপা লগৰ আংকল এজন। তো আমি গৈ আছোঁ আৰু আপোনালোকে আগলৈ চাই যাওক। কি লগতে আপোনালোককো লৈ গৈছোঁ আৰু ভেকচিন ল'বগৈ পায়, কিন্তু মোৰ ভয় লাগিছে। ভেকচিন দিব আৰু আমি এতিয়া আহি পালোহি। মোৰ কিমান ভয় লাগিছে সেইটো আপোনালোকক মই শব্দৰে বুজাব নোৱাৰিম। তেতিয়াও ভয় লাগিছে, সেইকাৰণে মই নুবুজাতে ভাল হ'ব। মোৰ নিচিনা ভয় পাদুৰিবিলাকে গম পাইছোঁ চাগে কিমান ভয় লাগিছে। মই এক্সট্ৰাকৈ নুবুজাওঁ আৰু। তো ইয়াত এতিয়া কিমান মানুহ আছে তাৰ পৰিস্থিতিটো অকণমানকৈ দেখাম। তো গাইজ, এয়া মানুহে কুপন ল'বৰ কাৰণে গৈছে। বাকী আগলৈ চাই যাওক তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰে নে নকৰে। তো এয়া লাহে লাহে গৈছে আৰু এয়া দেখিছে মাস্ক পিন্ধিছে যদিও বহুতে ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰখা নাই। এইখনেই হৈছে আমাৰ জালুকনী ফিল্ডখন। আমি অলপ আঁতৰত আহি বহি আছোঁ আৰু এতিয়া আকাশখন, মুকলি আকাশখন খুবেই ধুনীয়া লাগিছে। আমি তাৰ তলতে অলপ ৰ'দৰ কাৰণে ছাঁত বহি আছোঁ। গাইজ, মই ভেকচিন ল'বলৈ কুপন পাই গ'লোঁ। মোৰ নম্বৰ 5ত আছে। এইটো উল্টাই দেখাইছে ন, এইটো 5 নম্বৰ আছে। তো এতিয়া কুপনটো পালোঁ আৰু ভেকচিনটো ল'বলৈ বাকী আছে, লৈ লওঁ। পাৰিলে দেখাম আৰু আপোনালোকক, ভিডিঅ'টো চাই যাব। এয়া হৈছে চেণ্টাৰৰ ভিতৰৰ দৃশ্য। সকলোৱে আঁতৰে আঁতৰে বহি ভেকচিন ল'বৰ কাৰণে শাৰী পাতিছে আৰু ৰেপিড টেষ্ট কিটবিলাক পোৱাহি নাছিল, কিন্তু ইতিমধ্যে টেষ্ট কিটবিলাক পালেহি। তোমাৰ লগৰ মানুহজন ক'লে গ'ল? বাবুজন কি ক'লে? এয়া কিটবিলাক গাড়ীৰ পৰা অনা হৈছে ৰুমলৈ। এয়া টেষ্ট কৰিবৰ কাৰণে শাৰী পাতি আছে। এই বক্সটোতে টেষ্ট কিটবিলাক আছে। তো এইটো সেই ৰুমটো য'ত টেষ্ট কৰোৱা হ'ব। এয়া টেষ্টৰ আৰম্ভণি কৰা হৈছে, বাকী মানুহে শাৰী পাতি আছে। গাইজ, মই ফাইনেলি ভেকচিন ল'লোঁ আৰু এতিয়া অলপ আধা ঘণ্টা লোৱাৰ পাছত বহি দিছোঁ। এতিয়া আৰু অলপ দেৰি ৰৈ পিনি ঘৰলৈ যাম।
গাইজ আমি ঘৰ পালোহি ভেকচিন ল'লোঁ দেখালোঁ আপোনালোকক আৰু আজি ব্লগটো এইখিনিতে শেষ কৰিছোঁ পাছত দেখাম আৰু ভেকচিন লৈ কিবা কিবি হয় যদি হয় আৰু তেতিয়া আপোনালোকক দেখাম তো এতিয়াৰ কাৰণে ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো দবাবলৈতো একদম নাপাহৰিব তেতিয়ালৈকে বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে